দিল্লী সংৰক্ষিত বনাঞ্চলৰ অধীনৰ হালুৱা সংৰক্ষিত বনাঞ্চলত অবাধ গতিৰ মূল্যৱান গছসমূহ এফালৰ পৰা কাটি চোৰাংভাৱে কাঠৰ সৰবৰাহত নামি পৰিছে একাংশ দুষ্কৃতিকাৰী। সমগ্ৰ দৃশ্য বন বিভাগে প্ৰত্যক্ষ কৰাৰ পাছতো কিয় বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াহে এতিয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। বিগত সময়ত জিলা বন বিষয়াই নিজকে নিকা আৰু স্বচ্ছ বুলি প্ৰমাণিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। গছবোৰ কাটি মেচিন লগাই গছ কাটে ফালে হাতী আনি কুণ্ডাত আনি লৈ যায়। হাতী অনা নিয়া কৰে আৰু এইবোৰ ফালাটো মানুহে দাঙি লৈ যায় আৰু গাড়ীত উঠায় আৰু গাড়ীত লৈ যায়। ৰাতি পাৰ কৰে চাগে গাড়ীত কাট চব ৰাতি পাৰ কৰে আৰু দিনত গোটেই দিনটো কটা মেলা কৰি কাম চলাই থাকে। মেচিন লগাই কাটে। প্ৰশাসনৰ কোনো বন বিভাগৰ কোনো লোক নাহে নেকি ইয়ালৈ? নাহে মানে আপোনালোকে আজিৰ পৰা বহুত দিন ধৰি পিনি দেখি আছে এইটো? দেখি আছে নাই আৰু এইবোৰ বন শেষ হৈ বৰ্তমান দিনে নিশাই অহৰহ হাত মেচিনৰ দ্বাৰা বৃহৎ আকাৰৰ গছসমূহ কাটি তহলিং কৰা ঘটনাই বাৰুকৈ চিন্তিত কৰি তুলিছে সচেতন মহলক। বনাঞ্চলৰ মুঠ মাটিকালিৰ ৩,১০০ হেক্টৰ মাটিত সংৰক্ষিত বনাঞ্চলেৰে আৱৰি আছে। কিন্তু এনেদৰে যদি অবাধ গতিত বন ধ্বংস চলি থাকে তেনেহ'লে এটা সময়ত এই বনাঞ্চলসমূহ লুপ্ত হৈ পৰিব। এতিয়া প্ৰশ্ন হয়, বন বিভাগৰ ৩-৪টাকৈ কাৰ্যালয় থকাৰ স্বত্তেও কিয় এই চোৰাং কাঠসমূহৰ নিত সৰবৰাহ চলি আহিছে? এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ভূমিকা কি? বৰ্তমান এনে বহু প্ৰশ্নই বিপাঙত পেলাইছে সচেতন মহল তথা প্ৰকৃতিপ্ৰেমী ৰাইজক। শিৱসাগৰৰ পৰা আসিফুল হুছেইনৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।